Hello everyone, I am Luqman Hussain Ansari, an English language trainer and mentor. Today you are going to learn past perfect continuous tense. So let's get started. So যিকোনো টেন্সৰ সূত্ৰ মুখস্থ ৰাখিবলৈ হলে সেই টেন্সৰ নামত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দৰ অৰ্থ জানি ল'ব লাগিব। সো past মানে হল অতীত, perfect মানে সম্পূৰ্ণ হোৱা আৰু continuous মানে চলি থকা আৰু tense মানে হল কাল। সো এই টেন্সৰ সূত্ৰ হ'ব যে অতীত কালত বহু পূৰ্বে আৰম্ভ হৈ শেষ নহৈ চলি থকা বুজালে তাক past perfect continuous tense কোৱা হ'ব। সো এই টেন্সৰ সিম্বল হল ই আছিল, ই আছিলা, ই আছিলে, যেনেদৰে past continuous tenseৰ সিম্বল আছিল, কিন্তু তাৰ লগতে পৰা বা ধৰি ইয়াতে থাকিব, অৰ্থাৎ দুই ধৰণৰ সিম্বল পোৱা যাব। যেনে ধৰক এই বাক্যটোক মই বুধবাৰৰ পৰা ইংৰাজী শিকাই আছিলো। সো ইয়াতে ই আছিলো পোৱা গ'ল, তাৰ লগে লগে ইয়াতে বুধবাৰৰ পৰা পোৱা গ'ল। তো দুটা সিম্বল পোৱা গ'ল, গতিকে গম পালো কন্টেন্স এটো past perfect continuous tense। সো এই টেন্সৰ ফৰ্মছ অফ ভাৰ্ব বা অক্সিলাৰি হল সাবজেক্টৰ পিছত হেড, তাৰ পিছত বিন, তাৰ পিছত ভাৰ্ব, তাৰ পিছত আইএনজি, তাৰ পিছত অবজেক্ট। ওকে, সো এই বাক্যটোক আমি সাইন্টিফিক মেথড 2 অনুযায়ী এনালাইজ কৰিম। যদি এতিয়ালৈকে আপুনি সাইন্টিফিক মেথড 2 চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি এতিয়াই চাই লওক। তাৰ কাৰণ সাইন্টিফিক মেথড 2 অবিহনে এইটো বাক্য অতি সহজে আমি ট্ৰান্সলেশ্যন কৰিব নোৱাৰিম। সাইন্টিফিক মেথড দৰাচলতে 6টা ষ্টেপৰ নাম। ষ্টেপ নম্বৰ 1 হ'ল ভাৰ্ব নিৰ্ণয় কৰা, কোৱা এটা ভাৰ্ব, বিফৰ ভাৰ্ব আমি নিৰ্ধাৰণ কৰিলো। ষ্টেপ নম্বৰ 2 হ'ল সাবজেক্ট নিৰ্ণয় কৰা, এইটো বাক্যত কোনটো সাবজেক্ট, কোনে শিকাই আছিল, মই, গতিকে মইটো হ'ল সাবজেক্ট। ষ্টেপ নম্বৰ 3 হ'ল 1 2 3 4 5 নিৰ্ণয় কৰা। 1 2 3 4 5 মানে হ'ল 5টা প্ৰশ্ন। কোৱেশ্চন নম্বৰ 1 হ'ল ভাৰ্বক কি দি প্ৰশ্ন কৰিব লাগিব, মই কি শিকাই আছিলো, ইংৰাজী শিকাই আছিলো। সো ইংৰাজী তলত আষ্টাৰি 1 বহালো। 2 নম্বৰ কোৱেশ্চন কাক শিকাই আছিলো, কোনো উত্তৰ পোৱা নাই। কেনেকৈ শিকাই আছিলো, কোনো উত্তৰ পোৱা নাই। ক'ত শিকাই আছিলো, কোনো উত্তৰ পোৱা নাই। কেতিয়া শিকাই আছিলো, কোনো উত্তৰ পোৱা নাই। বুধবাৰৰ পৰা এক্সট্ৰা হৈ গ'ল, এই কাৰণে এইটোক আমি এক্সটেনশন বুলি নিৰ্ধাৰণ কৰিম। ষ্টেপ নম্বৰ 4 হ'ল টেন্স নিৰ্ণয় কৰা। টেন্স নিৰ্ণয় কৰিবলৈ হ'লে বাক্যৰ শেষত গৈ বিচাৰিব লাগিব কোনটো সিম্বল পোৱা গৈ আছে। গতিকে ইয়াতে চাওক, শিকাই আছিলো, ই আছিলো আৰু পৰা, দুই ধৰণৰ সিম্বল পাইছো, গতিকে কন্টেন্স হ'ব past perfect continuous tense। সো ষ্টেপ নম্বৰ 5 হ'ল ট্ৰান্সলেশ্যন কৰা। ট্ৰান্সলেশ্যন কৰাৰ ষ্ট্ৰাকচাৰ আপোনালোকে জানে। প্ৰথমতে সাবজেক্টৰ ইংৰাজী বনাব লাগিব। ইয়াতে সাবজেক্ট হ'ল মই, মই শব্দৰ ইংৰাজী আই। তাৰপিছত ভাৰ্বৰ ইংৰাজী বনাব লাগিব। ভাৰ্ব শিকোৱাৰ ভাৰ্ব কি, টিচ। অকণমান ঠাই এৰিব লাগিব, তাৰ কাৰণ হ'ল ষ্টেপ নম্বৰ 6তো কিছু কাম আছে। তাৰপিছত ভাৰ্বৰ পিছত 1 হ'ল ইংৰাজী বনাব লাগিব। ইয়াতে 1 হ'ল ইংৰাজী, ইংৰাজী কি, ইংলিছ। তাৰপিছত এক্সটেনশনৰ বুধবাৰৰ পৰা থাকিলে সিন্স আৰু ধৰি থাকিলে ফৰ। সো ইয়াতে কি হ'ব, সিন্স ওয়েডনেসডে। এতিয়া ষ্টেপ নম্বৰ 6 হ'ল ফৰ্মছ অফ ভাৰ্ব হোৱা। এইবাৰ এই টেন্সৰ ফৰ্মছ অফ ভাৰ্ব হ'ল সাবজেক্টটো বহাই পেলাইছোঁ, তাৰপিছত হেড। সো আমি ইয়াতে হেড বহাম, আই হেড। তাৰপিছত বিন, ইয়াতে বিন বহাই দিম। তাৰপিছত ভাৰ্বটো আমি বহাই পেলাইছোঁ, তাৰপিছত আইএনজি লগাই দিলোঁ। তাৰপিছত বাকীখিনি বহোৱা হৈ গৈছে। তো হৈ গ'ল মই বুধবাৰৰ পৰা ইংৰাজী শিকাই আছিলো, তাৰ ইংৰাজী কি হ'ল, আই হেড বিন টিচিং ইংলিছ সিন্স ওয়েডনেসডে। ওকে, সো এইটো বাক্যৰ ইয়েছ নো কুৱেশ্যন বনোৱা অতি সহজ। তাৰ কাৰণ হ'ল এই যে হেডটো আছে, হেডটোক ছাবজেক্টৰ আগত আনি দি তাৰপিছত বাকীখিনি লিখি দিলেই হ'ল। সো হৈ যাব হেড আই বিন, আৰু ডব্লিউএছ কুৱেশ্যন বনোৱা অতি সহজ। ডব্লিউএছ ইয়াতে কাক শব্দ আছে, কাক শব্দৰ কাৰণে কি আহে, হুম। তাৰপিছত ওপৰৰ বাক্যটো হুবহু আনি দিলেই হ'ল, হুম হেড আই। এতিয়া নেগেটিভ বনাবলৈ হ'লে কেৱল এই ছাবজেক্ট তাৰপিছত হেডৰ পিছত এটা নট বৃদ্ধি কৰি দিলেই হ'ল, হৈ যাব আই হেড নট। এই হেড নটক আমি শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰিব পাৰি, কি হ'ব, হেডেণ্ট। ইয়েছ নো কুৱেশ্যন বনোৱাৰ সময়ত গোটেই হেডেণ্ট কিন্তু আগত আনি দিম, কি হৈ যাব, হেডেণ্ট আই বিন টিচিং ইংলিছ সিন্স ওয়েডনেসডে। এতিয়া মই কাক বুধবাৰৰ পৰা ইংৰাজী শিকাই থকা নাছিলোঁ। ইয়াতে কাক শব্দ আছে, কাক শব্দৰ ইংৰাজীটো প্ৰথমতে বনাই ল'ব লাগিব, হুম, আৰু ওপৰৰ বাক্যটো হুবহু আনি দিলে। মই কাক বুধবাৰৰ পৰা ইংৰাজী শিকাই থকা নাছিলোঁ, হুম হেডেণ্ট আই বিন টিচিং ইংলিছ সিন্স ওয়েডনেসডে। সো আপোনালোকে চালে যে ফাৰ্ষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি কিমান সহজতে শিকিলোঁ।